তো বন্ধুসকল কাগজ ল'লোঁ ইতিমধ্যে দ্বিতীয়টো ভেকচিন ল'বলৈ আজি বহুত দিনৰ পিছত আকৌ বৈঠাছোঁ আহি উপস্থিত হ'লোঁ আচলতে সময় অভাৱ আৰু সময় অভাৱ হ'লেও আপোনালোককো কওঁ যে যিমান সময় নহওক ভেকচিনটো লোৱা ভাল আৰু মই ভেকচিন লোৱা কাৰণটো আপোনালোকে নিশ্চয় গম পাইছে এতিয়া নেক্সট মোৰ আপোনালোকে ব্লগিং চাব পাব আপাৰ অসমত গতিকে ভেকচিন লৈ ৰেডি হৈছোঁ কি হয় চাই লওঁ আমাৰ বৈঠালাংছু হস্পিটেল আৰু মই আৰু মোৰ লগত আছে মোৰ বন্ধু সঞ্জীৱ ভেকচিন ল'ব আহিছে ছেকেণ্ড ড'জৰ বাবে নমস্কাৰ বন্ধুসকল একচেন হেপা ইউটিউব চেনেলে পুনৰবাৰ স্বাগতম জনালোঁ আজি মই আছোঁ পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছু হস্পিটেলত আৰু হস্পিটেললৈ আহিছোঁ কোনো বেমাৰ লৈ অহা নাই দেই মই 2 নম্বৰ ভেকচিনটোহে ল'বলৈ আহিছোঁ আপোনালোকে দেখিছে মোৰ আগতে 1 নম্বৰ ভেকচিনটো লোৱা হৈ গ'ল কিন্তু যিহেতুকে মই অহা সপ্তাহত আপোনালোকক ইতিমধ্যে জনাইছোঁ যে মই অসমৰ আপাৰ অসমৰ ফালে অকণ ফুৰিবলৈ যাম আপাৰ অসমৰ বিভিন্ন ঠাই আপোনালোকক দেখুৱাম আৰু যিটো নিয়ম বান্ধি দিছে যে ভেকচিনৰ কাগজখন লৈ যোৱাটো প্ৰয়োজন আৰু যথেষ্ট সময় হৈ গ'ল 7 মাহ হৈ গ'ল সময়ৰ বিভিন্ন অসুবিধাত বিভিন্ন কাৰণত মই 2 নম্বৰ ভেকচিনটো ল'ব পৰা নাই আজি মোৰ সৌভাগ্য যে মই আহি পাইছোঁ যথেষ্ট মানুহ কম আছে আৰু 2 নম্বৰ ভেকচিনটো ল'ব গৈ আছোঁ এয়া আমাৰ বৈঠালাংছু হস্পিটেলৰে কৰ্মৰত এওঁলোক অফিচাৰ হয় তেওঁলোকৰ সহযোগত মই ভেকচিনটো ল'ম তেওঁলোকৰ পৰা জানিব খুজিম বৰ্তমান বৈঠালাংছুত ভেকচিন লোৱা মানুহৰ সজাগতাটো কেনেকুৱা এই বিষয়ে তেওঁলোকে অকণমান তেওঁলোকৰ পৰা জানিব ছাৰ নমস্কাৰ আমাৰ পশ্চিম কাৰ্বি আংলং বৈঠালাংছুত কেনেকুৱা মানুহৰ ভেকচিন ল'বলৈ আগবাঢ়ি আহিছেনে বাৰু প্ৰথম অৱস্থাত মানে ল'বলৈ তেওঁলোক বহু মানুহে অমান্তিক কৰিছিলে স্বীকাৰ কৰা নাছিলে ভয় খাইছিলে কিন্তু এতিয়া লাহে লাহে যেতিয়া ইয়াৰ মূল্যটো বুজি পোৱা হ'ল যে ভেকচিন ল'লে কি অসুবিধা হ'ব বা নল'লে কি অসুবিধা হ'ব বা ভেকচিন ল'লে কি সুবিধা হয় সেইখিনি জনাৰ পিছত মানুহবিলাক আগবাঢ়ি আহিছে আৰু বিভিন্ন দল সংগঠনে গাঁৱত গৈ এৱাৰনেছ কৰিছিলে এৱাৰনেছ প্ৰগ্ৰামবিলাক কৰিছিলে যাৰ কাৰণে তেওঁলোকে এতিয়া বুজিবলৈ সক্ষম হৈছে যে ভেকচিনটো লোৱাটো অতি জৰুৰী গতিকে আমি আশা ৰাখিছোঁ মানে অনাগত দিনবোৰত আমাৰ বৈঠালাংছু ব্লকৰ আণ্ডাৰত বা অন্যান্য ব্লকৰ আণ্ডাৰত যাতে ভেকচিনেশ্যন প্ৰগ্ৰামটো সকলো ৰাইজে সহায় সহযোগ কৰে সফল কৰে নাই ধন্যবাদ ধন্যবাদ কোভিচিল্ড ন কোভিচিল্ড আৰু কোভাক্সিন দুটা আছে নেকি এই পানী দুনি নাইতো ইয়াৰ ভিতৰত আকৌ কোনোবা টিভি চেভি দেখিছোঁ মানে পানী দি দিয়ে বোলে ঘপককৈ আকৌ মৰি থাকিলে দিগদাৰ হ'ব নহয় মাইকী পোৱালি আছে কৃষ্ণক চিন্তি তাকো পৰাটো বেমাৰী সেইকাৰণে মৰিবলৈ মন নাই আৰু চোলাটো বৰ এইফালেহে খুলি দিওঁ ন সমস্ত বন্ধুসকল চাই থাকা দেই মই 2 নম্বৰ ভেকচিনটো ল'বলৈ চোলা পেলাই খুলি দিবলগীয়া হৈছে খালি লাজ নকৰিবা তোমালোকে মই খুলি আছোঁতো কোভিচিল্ড হয়নে আৰু এটা আছে কোভেক্সিন এইটো মানে প্ৰথম এইটো লোৱা ফাৰ্ষ্ট ড'জ লোৱা তাৰ 84 ডেজ পিছতহে ছেকেণ্ড ড'জটো পাব আচ্ছা 3 মাহ চাৰি কথাখিনি অকণমান কোভেক্সিনটো আপোনাৰ কোভেক্সিন ফাৰ্ষ্ট ড'জ লোৱাৰ পাছত আফটাৰ 28 ডেজত কোভেক্সিনটো ছেকেণ্ড ড'জ পাব আৰু আপোনাৰ কোভিচিল্ডটো ফাৰ্ষ্ট ড'জৰ পাছত ছেকেণ্ড ড'জটো আফটাৰ 83 ডেজ পাছত পাব হা গমেই নাপালোঁ দেখোন অকণ বিষাইছে আৰু বাইদেউ বহুত হাতটো হালকা আপোনাৰ ইয়াৰ পিছত আকৌ 6 মাহ পাছত বুষ্টাৰ ড'জ আছে আপুনি যদি আগতে বন্ধুসকল ইয়াৰ সানিলে দেখিছেনে উপায়টো নাই আৰু অলপ অকণমান বিষোৱা যেন হৈছে এতিয়া খোৱা বোৱা ক্ষেত্ৰত কিবা ক'ব নেকি ৰেষ্ট্ৰিকেট দাৰু পানী মদ ভাং এইবিলাক খাবলৈ পাৰিনে নাই নোৱাৰি ন আপুনি যিটো মই খাওঁ অকণমান কমাই খাওঁ বাৰু আজি এদিন দুদিনমান খাব নালাগে বন্ধুসকল একেবাৰে চিৰিয়াছকৈ নক'বা আকৌ দেই মই বাইদেউ ছাৰহঁতক অকণ হঁহুৱাবলৈহে কৈছোঁ ঠিক আছে মই বন্ধুক লওক এতিয়া বন্ধুসকল সকলোকে আহ্বান কৰিম সকলো আহক 1 নম্বৰ ভেকচিন যদি লোৱা নাই 1 নম্বৰটো লওক যদি 2 নম্বৰটো লোৱা নাই 2 নম্বৰটো লওক সকলো সজাগ হওক সচেতন হওক কিয়নো আমিবোৰ সুস্থ হৈ থাকিলে চাগে এখন সুস্থ সমাজ এখন সুস্থ গাঁও এখন সুস্থ দেশ নিৰ্মাণ কৰিব পাৰিম ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিওঁ বাই বাই জয় অসম